আমাৰ লাইফত খুব ফ্ৰিকুৱেণ্টলি ইউজ হৈ থকা দুটা ৱৰ্ড হৈছে ফেইলিয়াৰ আৰু ছাকচেছ। এতিয়া আমি এই ভিডিঅ'টোত ফেইলিয়াৰ মানে কি ডিছকাছ কৰিম। ফেইলিয়াৰৰ মিনিংটো গুগলৰ মতে হৈছে লেক অফ ছাকচেছ। এতিয়া গুগলে আমাক যিটো মিনিং দিলে ফেইলিয়াৰৰ লেক অফ ছাকচেছ বুলি, আমি এইটো সঁচাকৈ লেক অফ ছাকচেছ মানে যে ফেইলিয়াৰ হয় এই কথাটো আমি টেষ্ট কৰিম কিছুমান এক্সাম্পলছ লৈ। এতিয়া আমি আমাৰ লাইফত দেখি থাকোঁ যে বহুতে বিভিন্ন ধৰণৰ পৰীক্ষা দিয়ে, কম্পিটিটিভ এক্সামছেই হওক বা জবছ ইণ্টাৰভিউৱে হওক বা বিভিন্ন ধৰণৰ এণ্ট্ৰেঞ্চেই হওক। ৰিচেণ্টলি আমি কি দেখিলোঁ যে টেটত যদি শিক্ষাৰ্থী বহুতে দিছিলে কিন্তু তাৰ ভিতৰতে অকল কেইজনমানেহে টেট পাছ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মিনিংটো হৈছে যে তাৰ ভিতৰতে চবেই ছাকচেছ পোৱা নাই, কিন্তু যিকেইজন মানুহে তাৰ ভিতৰত ক্লিয়াৰ কৰা নাই ইট ডাজেণ্ট মিন ডেট কি তাহাঁতি ফেইলিয়াৰ হয়। হয়তো এবাৰ ট্ৰাই কৰিছে, তাৰ পিছৰবাৰ ট্ৰাই কৰিলে তাহাঁতি তাত ছাকচেছ পাবও পাৰে। এইটোৱে বুজাব খুজিছোঁ যে এইবিলাক যিবিলাক কম্পিটিটিভ এক্সামছ থাকে, APSC হওক UPSC হওক, এই কম্পিটিটিভ এক্সামছবিলাকত এনেকুৱা খুব কমেই হয় যি এবাৰতেই এনেকুৱাবিলাক পৰীক্ষা ক্ৰেক কৰি দিছে। অকল কম্পিটিটিভ এক্সামছেই নহয়, লাইফৰ যিকোনো বস্তুত মানুহে এবাৰতেই ট্ৰাই কৰি কোনোবা ছাকচেছফুল হৈ গৈছে, এইটো এটা অসম্ভৱ বুলি ক'লেও বেয়া নহ'ব। এতিয়া জাষ্ট কেইটামান আমি এক্সাম্পল চাওঁ, আমি জনা শুনা ব্যক্তি কেইজনমান যিকেইজনক আমি ছাকচেছফুল বুলি কনচিডাৰ কৰোঁ। প্ৰথমজন হৈছে শচীন টেণ্ডুলকাৰ। টেণ্ডুলকাৰে ODI কেৰিয়াৰত তেওঁ 20 বাৰ জিৰ'ত আউট হৈছিলে। তেওঁ 20 বাৰ জিৰ'ত আউট হৈছিলে টোটেল। তো জিৰ'ত আউট হোৱা মিনিংটো এইটো হৈছে যে তেওঁ এক ৰানো মৰা নাছিলে মেটছখনত 20 টাইমছ। তাৰ মানে এইটো নহয় যে তেওঁৰ গোটেই কেৰিয়াৰটোৱে ফেইলিয়াৰ। আজি আমিৰ ডেটত জানো যে টেণ্ডুলকাৰ এজন ওৱান অফ দি গ্ৰেটেষ্ট বেটছমেন অফ অল টাইম। তাৰপিছত ৰজাৰ ফেডাৰাৰ, ওৱান অফ দি গ্ৰেটেষ্ট অফ অল টাইম টেনিছ প্লেয়াৰ। তেওঁ 31খন ফাইনেল গ্ৰেণ্ড শ্লেম পাইছিলে আৰু তাৰ ভিতৰত 31খনৰ ভিতৰত তেওঁ 11খন ফাইনেল হাৰিছে। যিজনক আমি গ্ৰেটেষ্ট অফ অল টাইম বুলি কনচিডাৰ কৰোঁ, নিয়েৰ টু পাৰফেকশ্যন, তেওঁ কিন্তু 11 বাৰ গ্ৰেণ্ড শ্লেম ফাইনেলত হাৰিছে। তাৰপিছত আমাৰ ইণ্ডিয়াৰে মীৰাবাই চানু কথা আমি এইবাৰ জানো 21 চনত তেওঁ ইণ্ডিয়াৰ কাৰণে চিলভাৰ মেডেল জিকিছে ৱেইট লিফটিঙত। 2021ত টকিঅ' অলিম্পিক্সত চিলভাৰ মেডেল জিকিছিলে। কিন্তু 2016 চনত তেওঁ সেই ছেইম ইভেণ্টত, একেটা ইভেণ্টত ডিড নট কমপ্লিটৰ টেগ লাগি গৈছিলে। তেওঁ সেই ইভেণ্টটো কমপ্লিট কৰিব পৰা নাছিলে, তেওঁক ডিছকুৱালিফাই কৰি দিছিলে। কিন্তু 2021 চনত 5 বছৰৰ পিছত কি হ'ল, তেওঁ একেটা ইভেণ্টতে ইণ্ডিয়াৰ কাৰণে চিলভাৰ মেডেল আনিলে। তাৰ মানে এইটো হৈছে যে যিকোনো কামতে আমি কেতিয়াও এবাৰতে যে আমি ছাকচেছফুল হৈ যাম তেনেকুৱা কথা নহয়। যদি আমাৰ ফুল ফ'কাছ আছে, আমাৰ ফুল ডেডিকেশ্যন আছে, আমি সেই কামটো ফুল পেশ্যনেটলি কৰোঁ, তেতিয়া নিশ্চয় এদিন নহ'বা এদিন সেই কামটোত আমাৰ ছাকচেছ আহিবই, যদি সেই কামটো আমি পূৰা কৰি ভাল পাওঁ। এতিয়া লাষ্টত মই জাষ্ট এটা সৰু ভিডিঅ' ক্লিপ এটা দেখাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো হৈছে মাইকেল জৰ্ডানৰ। মাইকেল জৰ্ডানে ফেইলিয়াৰৰ বিষয়ে কি কৈছিলে, আমি সেইটো এই ভিডিঅ' ক্লিপটোত চাই লওঁ। I've missed more than 9,000 shots in my career. I've lost almost 300 games. 26 times I've been trusted to take the game-winning shot and missed. I've failed over and over and over again in my life. And that is why I succeed. এতিয়া আমি প্ৰথমতে কি পাইছিলোঁ, ফেইলিয়াৰ মানে প্ৰথমতে গুগলে আমাক কৈছিলে যে ইট ইজ লেক অফ ছাকচেছ, মিনিংটো দিয়া হৈছিলে। কিন্তু ফেইলিয়াৰ যদি বুজাবলৈ যাওঁ, ফেইলিয়াৰ ইজ ৱেন ইউ ডিডণ্ট ইভেন ট্ৰাই ওৱান্স। মোৰ মতে ফেইলিয়াৰ তেতিয়া হ'ব যেতিয়া আমি এবাৰো ট্ৰাই নকৰিম সেই বস্তুটো পাবলৈ।